টেকটেকীয়া ৰ'দৰ লগতে বলক আজি মোৰ দেওবাৰ দিনটো আৰম্ভ কৰোঁ। ৰীল বনোৱাৰ বাহিৰে আজি বাৰু সঁচাকৈ ঘৰৰ অলপমান চাফ চাফাই কৰিলোঁ। সোফাৰ কাভাৰবোৰ যে যিমান চিজিল কৰি ৰাখিলেও আকৌ যে উলট পালট হৈয়ে যায়, সেইটোহে চবতছে বেছি বেয়া লাগে। কিন্তু উপায় নাই, কৰিবতো লাগিবই, নহ'লে যেতিয়া ঘপককৈ আলহী আহি যায় তেতিয়া নিজৰে লাজ লাগে। পিছে আজি আলহীও আহিব, মানে অভিৰ কেইটামান ফ্ৰেণ্ডছ আহিব লাঞ্চত, সেইকাৰণে লৰালৰিকৈ কামবোৰ কৰি লৈছোঁ। মানে ঘৰ ঝাৰু মাৰি ঘৰটো ভালকৈ মুচি ল'লোঁ। দেওবৰীয়া বজাৰ ঢেৰ কৰিলে আজি পাপাই, মানে মাছো আছিল লগতে মটনো। এইফালে আকৌ মায়ে বাসন্তী পোলাও বনাব, তাৰে একদম পুৰা প্ৰিপাৰেশ্যন কৰি ৰাখিছিল। লগতে মায়ে মাছখিনিও ভালকৈ ফ্ৰাই কৰি ল'লে, আনপিনে আকৌ মাংসও হৈ আছিল গেছত। মই আকৌ আনপিনে বহি গ'লোঁ চেলাড বনাব। এই পিলাৰটো যে মাক দিছিল সৰু মামাই, ইমান বেছি ইজি হয় নহয়, এইটোৱে মোৰ একদম কামটো বিনা একো ঝঞ্ঝটত পটাপটকৈ চেলাড বনায়ো হৈ গ'ল। আৰু এইপিনে আকৌ মই মাৰ পোলাওটো অকণমান চাই মেলি দিছোঁ, কাৰণ মা গৈছে গা ধুবলৈ। এণ্ড এইয়া আমাৰ লাঞ্চৰ থালি হৈ গ'ল তৈয়াৰ। কেনেকুৱা লাগিছে বাৰু, খাওঁ খাওঁ লাগিছেনে?